সো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আকৌ আমি আছোঁ আমি ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ আজিৰ মোৰ ফাৰ্ষ্ট আপডেটটো হ'ল sobhik rajkhwar ওপৰত এটা বহুতেই বেয়া খবৰ যে sobhik rajkhwar ইউটিউব চেনেলত পৰিল ষ্ট্ৰাইক কিন্তু কিয় তাৰ ওপৰত তেওঁ কিছু কথা কয় আহক আমি জানি লওঁ your channel sobhik rajkhwar এনেকৈ কিবা কিবি এটা লাগি গ'ল মানে এতিয়া মেইন কাৰণটো কি সুধিয়াবলৈ চাই আছোঁ নেক্সট ভিডিঅ' নবনালোঁ মানে আৰু আজি এনেকুৱা বৰিং টাইপৰ আপোনালোকক খালি এটা ইনফৰ্মেশ্যন আকৌ এবাৰ দি দিলোঁ এই এনেকুৱা ষ্ট্ৰাইক এটা আকৌ এবাৰ লাগি গৈছে মানে এতিয়া কি কৰিম কি নকৰিম ভাবি আছোঁ আকৌ মানে বস্তুটো এৰিয়ে দিওঁ নেকি এনেকুৱা মানে যদি চলি থাকে মানে কি কৰিম ন মানে মই চলিউশ্যন পোৱা নাই আপোনালোকে কওক মই ভিডিঅ' আৰু বনাব লাগে নাই কাৰণ আপোনালোকৰ মাজত সদায় ওলাই থকাটো দেখি থকাটো আপোনালোকৰ লগত কথা পাতি থকাটো আপোনালোকৰ কমেণ্টৰ এনচাৰ দি থকাটো এটা সদায় ডেইলি ৰুটিন হৈ গৈছিলেগৈ এতিয়া কি কৰোঁ একদম ভাবি পোৱা নাই ভাঙি পৰিছোঁ মানে ল'ৰা মানুহে কান্দিব নোৱাৰে বুলি কয় মোৰ মানে অন্তৰ গাইছ মানে কান্দি আছে মানে মই কৈ মানে ফিল কৰিব পৰা নাই মানে সেইটো চেনেল ছেকেণ্ড চেনেল ইমান কষ্ট কৰি গ্ৰ'য়িং কৰিছিলোঁ ইমান সিটো 5 লাখ সৰু চেনেল এটা ডিলিট হৈ গৈছে এইটো যেনে তেনে ইমানখিনি আকৌ এবাৰ কৰিছোঁ আকৌ যদি এইটো হৈ যায় মানে সেইটো কাৰণে মানে বহুত দুখ লাগে মানে তাকে আজিৰ আমাৰ নেক্সট আপডেটটো হ'ল মানস মনীষাৰ ওপৰত আপোনালোক সকলোৱে মানস মনীষাক চিনি পায়েই চাগে তেওঁলোকে ল'বলৈ সক্ষম হ'ল এখন গাড়ী তাৰ ওপৰত তেওঁলোকে এটা পোষ্ট কৰে আহক আমি পোষ্টটো চাই লওঁ আমি দোকান বন্ধ কৰিলোঁ এতিয়া ৰুমলৈ গৈ আছোঁ আৰু কালিৰ কাৰণে বহুত বেছি এক্সাইটেড আমি কালি যিহেতু বিশ্বকৰ্মা পূজা আৰু আমাৰ সপোনৰ গাড়ীখনৰো ডেলিভাৰী হ'ব কালি ডেলিভাৰী ল'বলৈ যাম বহুতে জানেই যিসকলে আমাৰ লগত আছে মানে ব্লগ চাই আছে ষ্টৰি চাই আছে মোৰ তেওঁলোকে জানেই যোনে নাজানে তেওঁলোকক কৈ দিওঁ যে কালি আমাৰ গাড়ীখন যিখন আমি বুক কৰিছিলোঁ সেইখন সোমবাৰ ন কালি 18 তাৰিখ কালি বিশ্বকৰ্মা পূজা কালি আমি ডেলিভাৰী ল'ম 11টা বজাত একদম ৰাতিপুৱা টাইমৰ 11টা বজাত কালি ডেলিভাৰী ল'ম কোনোবা যদি ওচৰত থাকে মানে ওচৰত ঘৰ বা তেনেকৈ কোনোবা গৈছে তালৈকে আহিব পাৰে আমাৰ বহুত ভাল লাগিব ছাপোৰ্ট মানে আমাৰ তেনেকৈ আহি মেলি ছাপোৰ্ট কৰিলে বহুত বেছি ভাল লাগিব যিহেতু আপোনালোকে এতিয়ালৈকে এতিয়া আমি কথা পাতিম কেইটামান এচিভমেণ্টৰ ওপৰত জুবিন ব্লগছ ইউটিউব চেনেলৰ হৈ গ'ল 1 লাখ ছাবস্ক্ৰাইবাৰ চেলেষ্ট্ৰী বৈৰাগী ইনষ্টাগ্ৰাম একাউণ্টত হৈ গ'ল 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ